Hi guys, welcome back to my YouTube channel. Guys, আজি মই গৈ আছো লখৰা ওচৰত এটা ভিউ পইণ্ট আছে পুৰা আল্টিমেট ভিউ পইণ্ট বোলে মোক ফটো দেখাইছিলে ফটোটো চালো চাই কিনে এতিয়া লগৰটো কৈছে বল এতিয়া যে তাতে সেই ভিউ পইণ্টটোত যাও কিন্তু মই চিনি নাপাওঁ লগৰটো চিনি পাইছো এতিয়া প্ৰথমতে লগৰটোক লৈ লো লগৰটোক লৈ কিনে সেই লখৰা ওচৰৰ ভিউ পইণ্টত গৈ আছো বলক এতিয়া যাও 1 2 3 গাইস আমি মোৰ লগৰজনক লৈ ললো আৰু এজন লগৰ গৈ আছে আগেগে এই এজন চাইলক টোটাল আমি গৈ আছো টোটাল 3 জন গৈ আছো আচ্ছা লখৰা ঠিক আছে টুলৰে না আচ্ছা ঠিক আছে টুলৰে গৈ আছো প্ৰথমতে যাব লাগে আমি লখৰা চাৰিআলিৰ লেফট সাইড নহয় সৰি ৰাইট সাইডৰে সোমাব লাগিব সো এড্ৰেছটো ই কৈ দিছে মোক সো এতিয়া ইয়াৰ পাছে যাব লাগিব যেহেতুকে মই চিনি নাপাওঁ ই চিনি পায় সো এতিয়া ব্লক ইয়াৰ পাছে গৈ থাকো লেটস গো আৰু এইখন হৈছে বেহাৰবাৰী ব্ৰিজ সো এতিয়া সিধাই লখৰালৈকে যাও লক তাৰ পিছত ইউটাৰ্নে সোমাই যাব লাগিব A few moments later. গাইস আইকেনে ইয়াতে ৰহি গলো কাৰণ ইও চিনি নাপায় ই মই ভাবিছিলো ই চিনি পায় বুলি কিন্তু এতিয়া হি ভিডিও কলিং কৰি এটা এড্ৰেছ বিচাৰিছে ইয়াৰ পৰা লেফট সাইড না ৰাইট সাইড এইটো মন্দিৰটো দেখা পোৱা নাই এইটো ইয়াৰ বুটবাজাৰ যোৱা ৰাস্তাটো মই কৈ আছো ৰাইট সাইড দিকে কৈ আছো লেফট সাইড কৈ আছে দেখিছে কাৰবাৰ ভিডিও কলিং কৰি এড্ৰেছ ভিডিও কলিং কৰি কিনে এড্ৰেছ দিছে আৰু তাৰপিছত আৰু এতিয়া যাই আছো এইফালে আচ্ছা এইফালে ৰে এতিয়ালৈকে গম নাপাওঁ এবাৰ পাৰ ওপৰ উঠাব এবাৰ তল উঠাব কিন্তু এইফালে চাওক এইটো হ'ল ষ্টেডিয়াম এইটো দেখিছে এইটো হৈছে নেহৰু ষ্টেডিয়াম চ' কিন্তু এবাৰ আপত লৈ যায় আৰু এবাৰ ডাউনত আৰু এইফালে এজন যাই আছে আমাৰ গাইড হ'ল এইজনে যাই আছে দেখাই আছে মানে গাইড বেলেগ ৰাস্তাৰ অৱস্থা দেখিছে পুৰা অফ ৰোডিঙৰ ৰাস্তা যিটো ভিউ পইণ্টৰ কথা কৈ আছিলে লখৰাৰ ওচৰতে বুলি চোৱা সেই ভিউ পইণ্টটো আহি পেলাই এতিয়া আপোনালোক দেখাই আছে চাব 1 2 3 এইটো হৈছে ভিউ দেখিছে সূৰ্যটো কি মজা কৰি কৈছে পুৰা অৰেঞ্জ হৈ গৈছে আৰু এই চাইডে আছে আপোনালোকৰ বৰচাপাৰা ষ্টেডিয়াম এইটো দেখিছে বৰচাপাৰা ষ্টেডিয়াম আৰু এইফালে আছে আপোনাৰ টিভি টাৱাৰ এইটো হৈছে টিভি টাৱাৰ আৰু ইয়াৰ ওচৰতে আছে গান্ধী মণ্ডপটো কৈছো ন গোটেই গুৱাহাটী মানে 50% গুৱাহাটীখন মানে ইয়াৰ পৰা দেখা পায় আৰু চ' আহি কিনে খুবেই বেছি ভাল লাগিছে কৈছো ন এতিয়া দুটামান শ্বট লৈ লওঁ চিনেমেটিক চ' চাই লওক চিনেমেটিক শ্বটকেইটা মজা এইখিনি ফটো আৰু ভিডিঅ' উঠিবৰ কাৰণে মানে এইখিনি মজা ঠাই বুলি কৈছিলা চাই লওক 360 ভিউ গাইছ অকণমান কৰি বহুত টাইম থাকিলোঁ আৰু ইয়াৰ পৰা নাজাৰা দেখালোঁ আৰু সূৰ্যটো ডুবি গৈছে অলৰেডি আৰু এইটো আছিলে মেইন ৰোড চাই লওক এইটো মেইন ৰোড দেখিছিলে এইটো মেইন ৰোড আছিলে আৰু ইহঁতে ফটো উঠি আছে আৰু ইনষ্টাগ্ৰামৰ কাৰণে ৰিল বনাইছে মই এটা চিনেমেটিক শ্বট দেখালোঁ কেনেকুৱা হৈছে নাজানো প্ৰথমবাৰৰ কাৰণে চিনেমেটিক শ্বটটো দেখাইছোঁ চ' আশা কৰোঁ ভালে লাগিব চ' এইখিনি আছিলে নাজাৰা গাইজ যিমান পাৰোঁ সিমান ভিডিঅ'ৰ ভিউ দেখাই দিলোঁ আৰু মই ক'ত খাৰা হৈ আছিলোঁ দেখিছে চাওক এইখিনি চব পৰিব লগা হ'লে ডাইৰেক্ট তলত ডাইৰেক্ট মেইন ৰাস্তা যাই পাম আৰু নাজাৰা দেখিছে গধূলি 20 minutes later. গাইজ চাউতে দেখিছে পুৰা আন্ধাৰ হৈ গৈছে আৰু এতিয়া ষ্টাৰ্ট দিওঁ গাড়ী আৰু ইয়াৰ পৰা এতিয়া ওলাই দিওঁ দেখিছে ভিউটো কিন্তু মজা আছিলে কিন্তু ভিউটোত চাই আপোনাৰ ৰাস্তাটো কিন্তু ভেৰি ডেঞ্জাৰাছ গাইজ তাৰ পৰা ওলাই আহিলোঁ আৰু তাতে যিটো অফ ৰোডিং আছিলে নকৈছোঁ বহুত হাই অফ ৰোডিং আছিলে আৰু এতিয়া মেইন ৰোড আহি পালোঁ এনে ভিউটো মোৰ হিচাপত কিন্তু ভিউটো
পুৰা আল্টিমেট ভিউ আছিলে